Hello friends, মই Dr.Biplab আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ য'ত আপোনালোকে চাবলৈ পায় স্বাস্থ্য আৰু চিকিৎসা সম্বন্ধীয় ভিডিঅ'। আজিৰ ভিডিঅ'টোত মই এটা গুৰুত্বপূৰ্ণ স্বাস্থ্য সমস্যাৰ বিষয়ে আলোচনা কৰিম আৰু সেইটো হ'ল ফেটি লিভাৰ। আজি আমি জানিম ফেটি লিভাৰ কি, ইয়াৰ লক্ষণ, কাৰণ, চিকিৎসা, লগতে ইয়াৰ ক্ষেত্ৰত ল'ব লগা সাৱধানতা আৰু প্ৰতিকাৰবোৰৰ বিষয়ে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ফেটি লিভাৰ হ'ল লিভাৰত সাধাৰণতকৈ অধিক চৰ্বি জমা হোৱা অৱস্থা। সাধাৰণভাৱে যদি লিভাৰৰ 5% পৰা 10% অংশত চৰ্বি থাকে তেতিয়া তাক ফেটি লিভাৰ বুলি কোৱা হয়। ফেটি লিভাৰ দুই প্ৰকাৰৰ হ'ব পাৰে। এক, এলকহলিক ফেটি লিভাৰ ডিজিজ বা AFLD। 2, নন এলকহলিক ফেটি লিভাৰ ডিজিজ বা NAFLD। এলকহলিক ফেটি লিভাৰ ডিজিজ বা AFLD হোৱাৰ মুখ্য কাৰণটো হ'ল অধিক মদ্যপান কৰা। AFLDৰ পৰ্যায়বোৰ হ'ল প্ৰথমতে চিম্পল ফেটি লিভাৰ, তাৰ পিছত এলকহলিক হেপাটাইটিছ, তাৰ পিছত লিভাৰ চিৰ'চিছ, তাৰ পিছত লিভাৰ ফেইলিউৰ বা লিভাৰ কেঞ্চাৰ। AFLD বেছি ভয়ানক হ'ব পাৰে যদি মদ খোৱা বন্ধ নকৰে আৰু ই অতি দ্ৰুতভাৱে লিভাৰ চিৰ'চিছলৈ ৰূপান্তৰ হয়। মৃত্যুৰ হাৰ এলকহলিক হেপাটাইটিছত উচ্চ। AFLD শ্বৰ্ট টাৰ্মত ভয়ানক হ'ব পাৰে কাৰণ ই অতি দ্ৰুতভাৱে হেপাটাইটিছ আৰু চিৰ'চিছলৈ ৰূপান্তৰ হয়। নন এলকহলিক ফেটি লিভাৰ ডিজিজ বা NAFLDত মদ নোখোৱাকৈ লিভাৰত চৰ্বি জমা হয়। ইয়াৰ কাৰণ হ'ল মোটাপা বা অবেচিটি, ডায়েবেটিছ, উচ্চ কোলেষ্ট্ৰল, মেটাবলিক চিনড্ৰম আদি। NAFLDৰ পৰ্যায়বোৰ হ'ল প্ৰথমতে চিম্পল ফেটি লিভাৰ, তাৰ পিছত নন এলকহলিক ষ্টেটোহেপাটাইটিছ বা NASH, তাৰ পিছত লিভাৰ চিৰ'চিছ, তাৰ পিছত লিভাৰ ফেইলিউৰ বা লিভাৰ কেঞ্চাৰ। NAFLD বেছি ভয়ানক হ'ব পাৰে যদি নন এলকহলিক ষ্টেটোহেপাটাইটিছ হ'লে বিশেষকৈ চিকিৎসা নকৰে। এইটো লং টাৰ্মত ভয়ানক হ'ব পাৰে যদি NASH বা নন এলকহলিক ষ্টেটোহেপাটাইটিছ হয় আৰু লাইফষ্টাইল ঠিক নকৰে। ফেটি লিভাৰৰ আৰম্ভণিতে লক্ষণ নাথাকিবও পাৰে, কিন্তু সময়ৰ সৈতে কিছুমান লক্ষণ দেখা দিব পাৰে। সেইবোৰ হ'ল পেটৰ সোঁফালে বা ওপৰ ফালে চাপ অনুভৱ, ভাগৰ লগা বা ক্লান্তি ভাৱ, অজীৰ্ণতা, বমি বমি ভাৱ, ওজন হ্ৰাস, চকু আৰু ছাল হালধীয়া হোৱা, এডভান্স ষ্টেজত। ফেটি লিভাৰ হোৱাৰ কিছুমান সাধাৰণ কাৰণ হ'ল অতিমাত্ৰা তেল চৰ্বিযুক্ত খাদ্য গ্ৰহণ, মেদবহুলতা বা অবেচিটি,
চেনিৰ বেছিকৈ ব্যৱহাৰ, কম শাৰীৰিক ক্ৰিয়াকলাপ, টাইপ 2 ডায়েবেটিছ, উচ্চ কলেষ্ট্ৰল, কিছুমান ঔষধ বিশেষ যেনে ষ্টেৰইড। এক সঠিক খাদ্য ব্যৱস্থা, লো ফেট আৰু হাই ফাইবাৰ খাদ্য গ্ৰহণ, সেউজীয়া শাক-পাচলি, ফল-মূল, দাইল আৰু হোল গ্ৰেইন খাওক, চেনি আৰু তেল কমকৈ খাওক। 2. ব্যায়াম, প্ৰতিদিনে 30 মিনিট সময় ব্যায়াম কৰক, যেনে জগিং, খোজ কঢ়া আদি। 3. ওজন নিয়ন্ত্ৰণ, 5% পৰা 10% ওজন হ্ৰাস কৰিলে লিভাৰৰ অৱস্থা যথেষ্ট উন্নত হয়। 4. মদ্যপান সম্পূৰ্ণৰূপে এৰিব লাগিব। 5. নিয়মিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওক আৰু লিভাৰ ফাংচন টেষ্ট কৰক। ফেটি লিভাৰৰ কোনো নিৰ্দিষ্ট ঔষধ নাই। ইয়াৰ চিকিৎসা সাধাৰণতে জীৱনশৈলীৰ পৰিৱৰ্তন আৰু কাৰণ অনুযায়ী কৰা হয়। কেতিয়াবা ঔষধ খাব লগা হয় যদি ডায়েবেটিছ থাকে, কলেষ্ট্ৰল অধিক থাকে, ইনফ্লামেশ্যন বেছি হয়। চিকিৎসকে আপোনাৰ চিকিৎসা ইতিহাস আৰু পৰীক্ষাৰ ফলাফলৰ ভিত্তিত কৰিব, লগতে উপযুক্ত ঔষধ আৰু পৰামৰ্শ দিব। লিভাৰ ফাইব্ৰোচিছ, লিভাৰ চিৰোচিছ, লিভাৰ ফেইলিউৰ, হেপাটোচেলুলাৰ কাৰ্চিনোমা বা লিভাৰ কেঞ্চাৰ। অৱশেষত ক'ব লাগিব যে ফেটি লিভাৰ এটা সাধাৰণ সমস্যাহে, কিন্তু উপেক্ষা কৰিলে ই ভয়ংকৰ জটিলতালৈ যাব পাৰে। সেয়েহে সময়মতে পৰীক্ষা, খাদ্য নিয়ন্ত্ৰণ আৰু স্বাস্থ্যসন্মত জীৱনশৈলী আচৰণ কৰাটো অত্যন্ত প্ৰয়োজন। আজিৰ ভিডিঅ'টোত মই ফেটি লিভাৰৰ বিষয়ে কথা পাতিলো। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মোৰ ভিডিঅ'বোৰ চাই কেনে পাইছে মোক কমেণ্ট কৰি জনাব। আকৌ লগ পাম আন এটি স্বাস্থ্য আৰু চিকিৎসা সম্বন্ধীয় ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ধন্যবাদ। সুস্থ থাকক, সতৰ্ক থাকক।